4 মে'ৰ পৰা 10 মে' 2026 এই 7 দিনত গ্ৰহৰ অৱস্থান এনেকুৱা হৈছে যে যিয়ে কিছুমান ৰাশিৰ জীৱনত ধন, সফলতা, স্বাস্থ্য আৰু সুখ আনিব আৰু কিছুমান ৰাশিৰ বাবে আনিব পাৰে সতৰ্কতাৰ সংকেত। আপুনি জানেনে, সূৰ্য আৰু বুধ একেলগে মেষ ৰাশিত, শুক্ৰ বৃষত, বৃহস্পতি মিথুনত আৰু শনি মংগল একেলগে মীনত সোমাইছে। এই গ্ৰহ সংযোগে আপোনাৰ জীৱনত কেনে প্ৰভাৱ পেলাব আজিৰ ভিডিঅ'টোত চাওঁ আহক। ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে হৰ হৰ মহাদেৱ বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব। মেষ ৰাশিৰ বাবে এই সপ্তাহটো হ'ব যথেষ্ট ব্যস্ততাৰ। আপুনি কাম-কাজত ডুবি থাকিব। এই সময়ত টকা সঞ্চয় কৰা, অপ্ৰয়োজন খৰচ একেবাৰে বন্ধ কৰা নিতান্তই প্ৰয়োজন। বিশেষকৈ কোনো ৰিস্ক লোৱা ডিচিশ্যন নল'বই। কিন্তু ভাল খবৰটো কি জানেনে? আপোনাৰ পজিটিভ চিন্তা আৰু কঠোৰ পৰিশ্ৰমে আপোনাক কেৰিয়াৰত আগবঢ়াই নিব। লগতে আপোনাৰ ঘৰ সংসাৰৰ সমস্যা ধীৰে ধীৰে সমাধান হ'ব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বাবে এই সপ্তাহটো ৰেচপেক্ট আৰু গ্ৰ'থ লৈ আহিছে। সমাজত আপোনাৰ মান-সন্মান বৃদ্ধি পাব, ধনৰ অৱস্থা উন্নত হ'ব। কিন্তু সপোন কৰিব বিচাৰে নেকি? তেন্তে অলপ বেছি আৰু পৰিশ্ৰম কৰিব লাগিব। সৰু সমস্যাতে টেনচন লোৱা একেবাৰে বন্ধ কৰক। নেগেটিভ চিন্তা মনত ঠায়েই নিদিব। স্বাস্থ্যৰ ওপৰত বিশেষ গুৰুত্ব দিয়ক। এতিয়া আহিছোঁ মিথুন ৰাশিৰ বাবে এই সপ্তাহটো কেনেকুৱা হ'ব। মিথুন ৰাশিৰ বাবে এই সপ্তাহটো চিৰিয়াছ হোৱাৰ সময়। কামত অধিক মনোযোগ দিয়ক। ঋণ লৈ ব্যৱসায়ত টকা লগোৱা একেবাৰে পৰিহাৰ কৰক। ঘৰৰ মানুহৰ লগত কথা পাতোঁতে কঠোৰ ভাষা কেতিয়াও ব্যৱহাৰ নকৰিব। নিজৰ দায়িত্বৰ পৰা পিছুৱাই নাথাকিব, নহ'লে পিছত কিন্তু আপোনাৰ নিজৰে আফচোচ হ'ব। এতিয়া আহিছোঁ আমি কৰ্কট ৰাশিৰ বাবে। কৰ্কট ৰাশিৰ বাবে ব্যস্ততাৰ সপ্তাহ হ'ব এই সপ্তাহটো। আপুনি সদায় কিবা এটা কামতে ব্যস্তই থাকিব। এই সময় কেৰিয়াৰ ফ'কাছ কৰাৰ যিমান লগাই কাম কৰিব, সিমান বেছি ভাল ৰিজাল্ট পাব। এটা গুৰুত্বপূৰ্ণ কথা, প্ৰিয় মানুহৰ পৰা দূৰত্ব থাকিলে এই সপ্তাহত তাক ঠিক কৰাৰ চেষ্টা কৰক, কাৰণ এই সপ্তাহে আপোনাৰ বাবে সুখবৰ লৈ আহিব পাৰে। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ ভাগ্য এই সপ্তাহত অলপ উজ্বলি উঠিব। ধনৰ অৱস্থা উন্নত হ'ব, মান-সন্মান বৃদ্ধি পাব, বন্ধ হৈ থকা কামবোৰ সম্পূৰ্ণ হ'ব। কিন্তু অতি লৰালৰি নকৰিব, ধৈৰ্য ধৰি কাম কৰক। খাদ্যাভ্যাস আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু কদাপি অৱহেলা নকৰিব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বাবে ধন লাভৰ সুযোগ কিন্তু। কেৰিয়াৰত উন্নতি দেখিবলৈ পাব। ঘৰ সংসাৰৰ সমস্যাসমূহ সমাধান হ'ব। কিন্তু এটা কথা মনত ৰাখিব, খুব বেছি লৰালৰি কৰিলে ক্ষতি হ'ব পাৰে আপোনাৰ। নিজৰ কথা-বাৰ্তাত আপোনালোকে কণ্ট্ৰল ৰাখিব, নহ'লে মিছআণ্ডাৰষ্টেণ্ডিং বাঢ়ি যাব পাৰে। এতিয়া আমি আলোচনা কৰিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ বাবে এই সপ্তাহটো প্লেনিঙৰ সময়। যিকোনো কাম ষ্টেপ বাই ষ্টেপ কৰক। প্লেনিং কৰিলে আপোনালোকে নিশ্চয় সফল হ'ব। ধনৰ অৱস্থা উন্নত হ'ব, ঘৰ সংসাৰৰ পৰা ছাপোৰ্ট পাব। কিন্তু স্বাস্থ্যৰ ওপৰত অলপ গুৰুত্ব দিয়ক, খোৱা-বোৱা সঠিকভাৱে কৰি ৰাখক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বাবে সতৰ্কতাৰ সপ্তাহ কিন্তু দেই। ধৈৰ্য ধৰি কাম কৰিব লাগিব। খৰচ কণ্ট্ৰল কৰক। বাজেটৰ বাহিৰত গৈ একো কামেই নকৰিব। এই সপ্তাহত লং ডিষ্টেন্স ভ্ৰমণ এভইড কৰক। বিবাদসমূহৰ পৰা দূৰতে আঁতৰত থাকক। স্বাস্থ্যত একেবাৰে অৱহেলা নকৰিব, কাৰণ এই সপ্তাহটো আপোনালোকৰ কাৰণে অকণমান সতৰ্কতাৰ সপ্তাহ। ধনুৰাশিৰ ওপৰত আহিছোঁ। ধনুৰাশিৰ বাবে গ্ৰ'থ আৰু ৰিজাল্টৰ সপ্তাহ। নিজৰ কামত ফ'কাছ কৰাৰ সময়। ঘৰৰ মানুহকো আপোনালোকে সময় দিব লাগিব। কেৰিয়াৰত আগবঢ়াৰ চেষ্টা সফল হ'ব। ধন লাভ হ'ব। আপোনাৰ পৰিশ্ৰমৰ ফল এই সপ্তাহতেই পাব। কিন্তু খৰচ কণ্ট্ৰল কৰাটো খুবেই দৰকাৰী। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বাবে ছাপোৰ্ট আৰু লাভৰ সংকেত। ঘৰ সংসাৰৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট পাব। প্ৰপাৰ্টি সম্পৰ্কীয় কাম সফল হ'ব। ভ্ৰমণৰ কিন্তু আপোনাৰ যোগ আছে আৰু লাভজনক ভ্ৰমণ হ'ব। সপ্তাহৰ শেষৰ 4 দিন আপোনাৰ বাবে বিশেষ ভাল খবৰ লৈ আহিব। কোনো কাৰ্যতে আপোনালোকে লৰালৰি নকৰিব। লগতে স্বাস্থ্যৰ আপুনি সঠিকভাৱে যতন ল'ব।
এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বাবে উন্নতি আৰু নতুন শিকাৰ সময়। ধনৰ অৱস্থা উন্নত হ'ব, পৰিশ্ৰমৰ ফল পাব। কেৰিয়াৰৰ গ্ৰথৰ বাবে প্লেনিং আৰম্ভ কৰক। নতুন কিবা শিকিবলৈ চেষ্টা কৰক। কিন্তু আপুনি একেবাৰে অলসতা এৰি দিয়ক। ইম'চনেল হৈ ডিচিশ্যন কেতিয়াও নল'ব, আপোনাৰ ভাল হ'ব। মীন ৰাশিৰ বাবে ব্যস্ততা আৰু লাভৰ সপ্তাহ। আপুনি সদায় কামত ব্যস্ত থাকিব। প্ৰপাৰ্টিৰ পৰা লাভৰ সম্ভাৱনা আছে। ঘৰ সংসাৰৰ পৰা পূৰ্ণ সহযোগিতা পাব। ধনৰ লাভৰ চেষ্টা সফল হ'ব। কিন্তু আপোনাৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। আপোনাৰ ৰাশি কোনটো আছিল আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আপোনাৰ ৰাশিৰ ওপৰত যদি আৰু অধিক জানিবলৈ হয় তেনেহ'লে নেক্সট আমি কোনটো ৰাশিৰ ওপৰত ভিডিঅ' বনালে আপোনাৰ লাভ হ'ব কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো লাইক কৰিব আৰু ভাল পালে শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ আৰু ভিডিঅ' চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।